বিটিআৰ চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে কি ক'ব এই মুহূৰ্তত? যোনে যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব, মোৰ দায়িত্ব বেলেগ। এইটো কিবা নতুন কথা নাকি? আগত পৰা না, আগত পৰা চুক্তি এখন ভাৰত চৰকাৰে, অসম চৰকাৰে আৰু আন্দোলনকাৰী গোটৰ মাজত সদায় হয়। যোৱা BSc চুক্তিৰ সময়তো ভাৰত চৰকাৰ, অসম চৰকাৰ এপছু আছিল। BTC চুক্তিৰ সময়ত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BLT তিনিওটা গোট আছিল আৰু এপছুৱে সহায় কৰিছিল, বড়ো ৰাইজে সহায় কৰিছিল। BTR চুক্তি বা বড়ো শান্তি চুক্তি 2020ত ভাৰত চৰকাৰ, অসম চৰকাৰ, NDB 4টা গোট, এপছু আৰু UBPO ঐক্যবদ্ধভাৱে আমি চুক্তি কৰিছোঁ। তো ইয়াৰ কাৰণে 2020ৰ চুক্তিৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও আছিল। এই কথাটো মই স্পষ্টকৈ কৈছোঁ। 1985ত অসম চুক্তি হৈছিল আছুৰ দ্বাৰা আৰু ইয়াৰ অসম গণসংগ্ৰাম পৰিষদৰ দ্বাৰা, আৰু ইয়াৰ পিছত AGP গঠন হ'ল। AGP চৰকাৰ গুচি যোৱাৰ পিছত আজি 40টা বছৰ এই অতিক্ৰম কৰাৰ পিছত অসমৰ বৰ্তমানৰ BJP চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত অসম চুক্তি ৰূপায়ণৰ কাৰণে দায়িত্ব লৈছে। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিহেতু 2020ত তেওঁ সাক্ষী আছিল, এই চুক্তিত স্বাক্ষৰ কৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আমি বিচাৰোঁ যে চুক্তি এখন চৰকাৰী এটা দায়বদ্ধতা আৰু চৰকাৰে সেইটো ৰূপায়ণৰ দায়িত্ব ল'ব লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সাংবিধানিক দায়িত্ব হিচাপে তেওঁ শপত গ্ৰহণ কৰিলে। তেওঁ চৰকাৰৰ মুৰব্বী, তেওঁৰ পৰা সকলোৱে আশা কৰে তেওঁ গাৰ্জেনশ্বিপ লৈ পেলাই চুক্তি ৰূপায়ণ কৰক আৰু 1500 কোটি টকা যি আহিব তেওঁৰ হাতেৰে এতিয়া পিতা কাটিব। আৰু সি যদি চুক্তি ৰূপায়ণ নকৰোঁ বুলি কয় তেতিয়াহ'লে এইটো মানে সপক্ষে হ'ব না বিপক্ষে হ'ব, এই কথাও চিন্তনীয় বিষয়। আমি আশা কৰিছোঁ তেখেতে দায়িত্ব লওক, আমি তেখেতক লগ ধৰিম বুলি কৈছোঁ। আমি সদায় কনষ্ট্ৰাকটিভ পজিটিভ, তেওঁ যিমানে যিয়ে নকওক কিয় আমি সদায় পজিটিভলি তেখেতক আহ্বান জনাম আৰু তেখেতৰ লগত আলোচনা কৰিম। ধন্যবাদ।